নমস্কাৰ বন্ধুসকল, নিজৰ লাইভলৈ আপোনালোক সকলোকে বন্ধুসকল, অহাকালি 15 মাৰ্চ 2022 চন অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেবাৰ সেই হিচাপত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰ হিচাপে আমবাৰী হাইস্কুলত যিটো নতুন কেন্দ্ৰ ঘোষণা কৰা হৈছে, সেই কেন্দ্ৰটো আজি আমি পৰিদৰ্শন কৰিলোঁ আৰু পৰিদৰ্শন কৰি উপস্থিত কিছুমান শিক্ষাপ্ৰেমী ৰাজ্যৰ পৰা কিছুমান ভাষ্য গ্ৰহণ কৰিলোঁ, যিটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভাষ্যবিলাক শুনিব আৰু এই চেণ্টাৰটো অদূৰ ভৱিষ্যতে যাতে সফলতাৰে আগবাঢ়ি যায় তাৰ বাবে আপোনালোকে যিমান সম্ভৱ সেইখিনি সহায় কৰিব। যিটো চেণ্টাৰ উদ্ভাৱন কৰা হৈছে, অৰ্থাৎ অহাকালিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা 10ম মানৰ পৰীক্ষা আৰম্ভ হ'ব, সেই সন্দৰ্ভত চেণ্টাৰটোৰ বিষয়ে কিবা তোমাৰ ক'বলগীয়া আছে নেকি? প্ৰথমে মই অসম চৰকাৰক আৰু শিক্ষা বিভাগক, অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অতি পিছপৰা এখন অঞ্চলত যে আমাৰ দুখীয়া অঞ্চলৰ মানে পৰীক্ষা চেণ্টাৰ হৈছে, তাতকৈ আৰু মানে সুখৰ মানে বিষয় আৰু কি ক'ম। তাৰমানে চেণ্টাৰটো লৈ আপুনি বৰ গৌৰৱান্বিত হৈছে নহয়? অতি মানে মই ভাষা দি ক'ব নোৱাৰোঁ। আচ্ছা, ধন্যবাদ। আজি আমাৰ আমবাৰীত নতুনকৈ প্ৰতিষ্ঠা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা যিটো চেণ্টাৰ, সেই চেণ্টাৰটো অলপ আমি দেখিবলৈ আহিছিলোঁ, পৰিদৰ্শন কৰিলোঁ আৰু স্থানীয় যিসকল লোক সিহঁতৰ পৰা যিটো আমি কমেণ্ট পালোঁ, তাকে শুনি আমি নিজেও সকলো প্ৰকাৰে গৌৰৱান্বিত হৈছোঁ। কাৰণ আমাৰ এই পিছপৰা অঞ্চলত যিটো চেণ্টাৰ দিয়া হৈছে, সেই চেণ্টাৰৰ সহায়ত নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আমি প্ৰথমে আমবাৰীবাসীৰ হৈ সেৱাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমবাৰীৰ দৰে এখন অঞ্চলত সেৱাই যে এখন মেট্ৰিক পৰীক্ষা দিছে, সেয়া সঁচাকৈ আমাৰ বাবে গৌৰৱৰ বিষয়। আমি সেৱাৰ এই পদক্ষেপক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকল ব্যক্তিৰ একক প্ৰচেষ্টা, বিভিন্ন ত্যাগ আৰু কষ্টৰ ফলত এই চেণ্টাৰখন আজি আমবাৰীত হৈছে বা বিভিন্ন কামৰ মাজেৰে যিসকলে এই চেণ্টাৰখন ইয়াত অনুমোদন কৰে, তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এটি আহ্বান কৰিছোঁ আমবাৰী অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিক, আমি সকলোৱে সহায় আৰু সহযোগ কৰিব লাগিব এই চেণ্টাৰখন ইয়াত যাতে চলিব পাৰে, কোনো অসুবিধাৰ সৃষ্টি নহয়, আমি সকলোৱে সহযোগ কৰিব লাগিব। আমি পৰিৱেশ পৰিস্থিতি শান্ত কৰি ৰাখিব লাগিব, অন্যথা হয়তো চেণ্টাৰখন ভৱিষ্যতে সেৱাই কাটি দিব পাৰে। অহাকালি 15 মাৰ্চ 2022 তাৰিখত অনুষ্ঠিত হ'বলগীয়া 2022 শিক্ষাবৰ্ষৰ HSLC পৰীক্ষাৰ আৰু HS পৰীক্ষাৰ সকলো APA ষ্টুডেণ্টছক মই মোৰ ব্যক্তিগত ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সদৌ অসম কৰ্মচাৰী পৰিষদ, হোজাই জিলা কৰ্মচাৰী পৰিষদ আৰু মৰাজাৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ফালৰ পৰাও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত সময়ছোৱাত কোভিড মহামাৰীৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট ক্ষতি হৈছিল যদিও এইবাৰ অসম চৰকাৰৰ বিশেষ পদক্ষেপত HSLC ফাইনেল পৰীক্ষা আৰু HS ফাইনেল পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। ছাত্ৰ ছাত্ৰীসকলে যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে, তাৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বিশেষকৈ আমাৰ আমবাৰী যিখন চেণ্টাৰ, এই আমবাৰী চেণ্টাৰত সকলো শিক্ষক তথা ছাত্ৰ ছাত্ৰীকো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ এই আমবাৰী অঞ্চলৰ ৰাইজে যাতে সকলো সৰ্বতো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াই থাকে। এখন চেণ্টাৰৰ যিবিলাক
নীতি নিয়ম আছে সেইবিলাক মানি লয়। চৰকাৰে দিয়া নীতি নিয়ম যাতে কোনো অভিভাৱক বা কোনো মানুহ বিনা অনুমতিৰ ভিতৰত প্ৰৱেশ নকৰে, বাউণ্ডাৰীৰ বাহিৰত থাকে, সকলো ধৰণৰ সহযোগিতা কৰিবৰ কাৰণে ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু আহি থকা দিন আমাৰ চেণ্টাৰখনৰ আৰু উজ্জ্বল হওক, আমাৰ অঞ্চলৰ সুনাম বৃদ্ধি হওক আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।